Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি আমি অলপ ফুৰিব ওলাইছোঁ, সাগৰ পাৰলৈ বুলি ওলাইছোঁ। অলপ ফুৰি আহোঁ, এনজয় কৰোঁগৈ অলপ। আচলতে আজি মোৰ দিনটো বেয়া হৈছে। এইডাল আজি গিম্বল কিনিছিলোঁ প্ৰায় 8,000 8,500 টকা। অলপ ঠিকেই আছে, কিন্তু ইয়াৰ মটৰটো কাম কৰা নাই। ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, ঘূৰাই দিব লাগিব আৰু বেলেগ এটা ল'ব লাগিব। গতিকে দৰকাৰী গিম্বলডাল ভিডিঅ' বনাবৰ কাৰণে। আৰু DSLR লৈছোঁ, একশ্যন কেমেৰা পানীৰ মাজত ফিটিং কৰি লৈ এতিয়া ওলাই মেলি লওঁ আৰু গৈ থাকোঁ। ভিডিঅ'টো সকলোকে চাই থাকিব, নিশ্চয় ভাল লাগিব। লগালোঁ খালি ইয়াত যাব লাগিলে কেমেৰা বেগ আমি ওলাই মেলি ৰেডি। পিলুদা আৰু মই, পিলুদা আমি দুটাই ওলাইছোঁ। সিহঁতি আচলতে বাছত যাব বা গাড়ী লৈ যাব, আমি আগতে গৈ থাকোঁ আৰু কেইটামান গ'লেই আচলতে বোলো তেতিয়াহ'লে তাতে লগ পামগৈ। একচুৱেলি মোৰ লগৰজনৰ নাম হৈছে ইন্দ্ৰ দৈমাৰী। তেখেতক মই এনেই ঘৰতহে এনেই পিলু বুলি মাতোঁ, সেইকাৰণে মই গোটেই ভিডিঅ'তে তেখেতৰ নামটো পিলু বুলি লৈছোঁ। আচলতে তেখেতৰ অৰিজিনেল নামটো হৈছে ইন্দ্ৰ দৈমাৰী। বাটতে অলপ ৰখিলোঁ, সুন্দৰ পৰিৱেশ ইয়াত আছে। আচলতে আমাৰ ৰুমৰ পৰা প্ৰায় 17 কিলোমিটাৰমানহে হয় চৰাইবাৰীলৈ, আৰু আমি প্ৰায় 10 মিনিট সময় আহিলোঁৱে। 15 কিলোমিটাৰমান আহিলোঁ আৰু 2 কিলোমিটাৰমান আছে ইয়াৰ পৰা যাবলৈ। আৰু পৰিৱেশটো চাওক, খুব ধুনীয়া। ৰাস্তা ঘাট ধুনীয়া, বাট বনাই আহিছে। দুই কাষে ফালে পানী, ৰাস্তা ইফালেও পানী। পাই গ'লোহি, চৰাইবাৰী পাই গ'লোহি। পানী অলপ বাঢ়ি আছে আৰু এইফালে চাওক সাগৰ, ধুনীয়া পৰিৱেশ। এখন চাওক দেখিছেনে নাই বা, ছানছেট হ'ব আৰু এতিয়া ৰেডি কৰোঁ খুব ধুনীয়া পৰিৱেশ। ব্ৰিজখনৰ নাম হ'ল চিৰাই ব্ৰিজ। মই কৈ আছোঁ চৰাই বুলি, অলপ আমাৰ উচ্চাৰণটো ভুল হৈছে। পানীলৈ যাওঁ আহক। এইফালে বেলি ডুবু পায়, ৰঙা পায়, একো নহয় তেতিয়াহ'লে ডুবু। আৰু এতিয়া মই পানী নামে বাকীকেইটা নাযামো কৈছে, এটা কৈছে মোৰ লগত, যদি নামে আৰু সি ময়ে হ'ম আৰু। ব'লক তেতিয়াহ'লে অলপ ধেমালি কৰোঁ পানীত। আৰু ডুবু এটা জিন্স পেণ্টৰ সেইটোৱে নামি আহিছে ভুলৰ। আহি গান থাকে নেকি আপোনাৰ?
গধুৰ হ'ব দিয়াতো বেলিটো আকৌ ওলালে ৰঙাকে কি ধুনীয়া দৃশ্য লাগিছে ভিডিঅ' এটা কম ভিডিঅ' বেলিটো তহঁতৰ মোবাইলত ভিডিঅ' কৰ আমাক নাই আমি দুটিয়ে আজি নামি দিয়া হয় Cameraman busy. Hello, video hai boli koi apne etu ki hol belly to thakiba lagisil deja beshi bhal lagile ale pura cute pura তেমন তো কথা দেখুন দে তো নিজৰ ভিতৰত নিজৰ উঠিছে থাকে এই অকমান উঠাই মই কৈছো কিয়া নুঠিনে ভিডিঅ' ভালকে বা মই অকণমান মাৰি ল'ম ঠিকে লাগিছে না আকৌ বস্তু দেচোন সেইফালে জুন্দি নুঠিছে যে মোবাইলত জানো কি হয় নহয় ক্লাছ ফ্লাইট আকৌ
हाँ फ्लाइट है जून हो फ्लाइट एक जगह रखी बनी नहीं आही ऐसे ही जून नहीं है आही ऐसे ना एखाली আগলৈ যাং এবাৰ কেনেকুৱা লাগে চাং ঢৌ উঠে নে saya gimana malah dia বহুত দেৰি হ'ল পানীত নামি এতিয়া ৰাতিহে গম পাম কি চৰ্দি হ'ব বহুত দেৰি ফুৰি কৰি দিলোঁ আচলতে এতিয়া ৰাতিহে আমি গম পাম মোৰতো চৰ্দি হৈয়ে থাকে এতিয়া ৰাতিও চৰ্দি হ'ব আজি হয় নাই হয় হয় আজি চৰ্দি হ'ব তই কেলৈ পানী নানামিলি কৈ পানী চৰ্দি হ'ব কাৰণে পানী নামিলি ভয়ত এইকেইটা নানামিলে আমি নামি দিলোঁ চৰ্দি হয় যি হৈ থাকিব আৰু চৰ্দি টেবলেট আগতে লৈ যাম না মই আজি আগতে খাই ৰেডিয়ে হৈ থাকিম এডভান্স ল'ম নেকি এইটো আচলতে ফ্লাইট অহা ৰাস্তা এইফালে আহি আছে দেখিছে ফ্লাইটৰ লাইন এখন ফ্লাইট পিছত আৰু এখন আহি আছে এই দূৰলৈ আপোনালোকে দেখা নাই চাগে ফ্লাইটবিলাক এখনৰ পিছত এখনকৈ আহি আছে দেখিছেনে এখন ইয়াৰ আগত অলপ এখন গ'ল পূৰা ট্ৰেফিক লাগি আছে চাগে ফ্লাইটৰ এখনকৈ আহি আছে আৰু এইবিলাক দেখিছে নহয় জিলিক জালাকে লাইট জ্বলি আছে যে এইবিলাক আচলতে সাগৰৰ কিছুমান ছিগনেল থাকে সাগৰৰ লাইন থাকে লাইনৰ ছিগনেল এইবিলাক লাইট দেখিছে নহয় ছিগনেল আৰু এখন ফ্লাইট দেখিছে এখনৰ পিছত এখনকৈ আহি আছে ফ্লাইট আন্ধাৰ হ'ল ভিডিঅ'টো ভাল দেখা নাই চাগে আপোনালোকে আগত যা আমি কেৰেলাত নাৰিকল থাকে কিন্তু এতিয়া নাৰিকলৰ পানী পোৱা নাই যে পিল্লা নাৰিকলৰ পানী নাপাম নেকি আজি বোলে আমাৰ আগত যাওঁ পালে পাম নাপালে নাই ন নাৰিকলৰ পানী নাপালোঁ কিন্তু দোকান এখন পাইছোঁ কি খাই অপচৰা খাওঁ নেকি ন गुण पुसड़ा बना देना मुझे ভাবিছে আৰু কি বুলি ভাবিছে মই কাৰো কথা চিন্তা কৰা নাই মই বিন্দাছ ওলাইছোঁ গাটো ধুই লওঁ ইয়াত বাট আৰু হোটেল লিখা আছে গাটো ধুই লওঁ মই এতিয়া বাথৰুমত পালোঁহি এই গৈছে বাথৰুম গা ধুব পাৰে
30 টকা, টয়লেটৰ মানে 30 টকা, বাথৰুমখনত 30 টকা, সৰু বাথৰুম। গা পা ধুই ৰেডি, এতিয়া এটা আইচক্ৰীম খাইছোঁ, আইচক্ৰীম খাই আৰু আমি ঘৰলৈ যামগৈ। মজা টেষ্ট দেই। কি হ'ল, আমাৰ লগৰকেইটা গৈছিলে খোজকাঢ়ি খোজকাঢ়ি, তাৰপাছত আমাৰ গাড়ী চাবিটো থাকি গ'ল, মোৰ কেমেৰা বেগটো লৈ গৈছিলে সিহঁতি, এটা আকৌ ঘূৰি আহিছে এতিয়া চাবিটো দিবৰ কাৰণে। ৰেডি, এতিয়া মই স্কুটিত বহি আছোঁ, এতিয়া মই যামগৈ আৰু আমি। আজি ভিডিঅ'টো ইমানেই আছিলে, তাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ